প্ৰথমতে মই ভিডিঅ'টো আৰম্ভণিতে মই একদম হাতযোৰ কৰি ক্ষমা কৰিছোঁ মই কাৰণ এনেকুৱা টাইপৰ মই ভিডিঅ' নবনাওঁ কাৰণ যি আছে মোৰ আছে যি নাই মোৰ নাই আৰু যি আছে তাত লৈ মই বহুত হেপী সদায় মই সেইটো কথা কওঁ যি আছে তাক হেপী আৰু এই কথাখিনি কোৱা কাৰণটো হ'ল অলপতে গমেই পায় ছোৱালী ডাঙৰ হ'ল বিয়াও তুলিলৈ ভাবিব কি এইজনী এইখিনি এৰাই নাই নে অলপ মানে কথা কৈও ভাল লাগে ন নিজৰ কেতিয়াবা সুখ কথাও লগ ভাগ কৰি দুখৰ সময়তো যেতিয়াকৈ আমি ডিছকাছ কৰোঁ সুখৰ সময়তো ডিছকাছ কৰোঁ ন এনেকুৱা আৰু এতিয়া সুখ দুখ চব মিক্স হৈছে সেইকাৰণে ভাবিলোঁ অকণমান কথাই পাতে আপোনালোকৰ লগত তেতিয়া মই ভিডিঅ'টো আপোনালোকক দিছোঁৱে বাৰু ইউটিউবত গোটেই আনকাট ভিডিঅ' দি দিছোঁ বাকীটো অলপকৈ ফেচবুকত দিছোঁ এটা সৰু শ্বৰ্টছো ইনষ্টাতো দি থৈ দিছোঁ এনেকুৱা তাতে মানে কমেণ্ট কেইটামান সেয়া পালোঁ প্ৰথমতে কৈ লওঁ হা মানে ছোৱালীটো ডাঙৰ সেয়াটো ইয়াতে ঘৰতে কৰিলোঁ বাহিৰত আমি নকৰা কাৰণ কিছুমানে হয়তো সুধিবও পাৰে যে একোৱেই নকৰিল একেজনী ছোৱালী একোৱেই নকৰিল তাই বাহিৰত এনেকুৱা কৰি বাহিৰত নকৰাৰ কাৰণটো আমাৰ ঘৰত যোৱাই কথা আছিলে তাৰমানে 7 দিনৰ গা ধুৱাই তাৰ নেক্সট ডে এটা এক্সাম শেষ কৰি আমি ঘৰত যোৱাৰ কথা তাতে পাতিম আৰু কাৰণ ককাকো আহিব নোৱাৰিলে আইতাকতো আহিব নোৱাৰিলে মানে আমাৰ পৰা কোনো আহিবই নোৱাৰিলে কোনো কইনা ককাকতো নাই আমাৰ সেনেকৈ থাকিলে আমি সেইটোৱে ভাবি আছিলোঁ তাৰপাছতে এটা পৰীক্ষা শেষ হ'ল লগে লগে অসমত কেনেকুৱা বানপানীৰ ইয়াত দুৰ্যোগ আহি গ'ল সেইটোতো আৰু সম্ভৱ নহয় যে আমি তাত গৈ কিবা এটা কৰিম আৰু সেইটো আৰু কোনো মানুহে কৰিব নোৱাৰে সেইটো গ'ল যোৱাৰ পিছত তাৰপিছত ভাবিছিলোঁ যে পূজাৰ সময়ত যাম কিন্তু পূজাৰ সময়তো যি বৰষুণ পৰে কেনেকৈ যাম বাৰু গুৱাহাটীখন চব পানীতে উপঙি থকা হৈছে এতিয়া চাগে পূজাতো নাযাম আমি পূজাটো কেঞ্চেল হৈছে তাৰপাছত যাম আৰু কিবা এটাতো কৰিব লাগিব বাৰু গৈ লৈ সেইটো বাৰু পিছত হৈ থাকিব তাৰপিছত এই ভিডিঅ'তে মানে কিছুমানে সেয়া কৈছে হা কেইটামান কমেণ্ট পাইছোঁ এনেহে বোলে ঘৰ বাৰী নোহোৱাৰ নিচিনা বোলে বাহিৰত এই বিয়া পাতিছে বোলে পাখি গজিছে আৰু কিবা অলপ অশ্লীল ৱৰ্ড এনেকুৱা নিচিনা আৰু আমি মানে বহুত সেয়া আৰু বাহিৰত গৈছোঁ নিজৰ ঘৰত গৈ কিয় বিয়া নাপাতিলোঁ সেনেকুৱা কেনেকৈ আপোনালোকৰ বুজি পায়নে নাপায় এনেকুৱা ছোৱালী এজনীক যে নিব নোৱাৰে আৰু ইয়াত পাতা তাত পাতা চাওক ইয়াতো এইখনো মোৰ নিজৰ ঘৰ মোৰ নিজৰ ঘৰ এখন নিজৰ ঘৰখনত পাতিছোঁ ডাঙৰ কথা হোৱা নাই নিজৰ ঘৰ নহ'লেও সেইখিনি সময়ত ক'তো নিব নালাগে য'ত ৰুমৰ চুকত ভৰাই থয় তাত জানো নিব পাৰি আৰু অসমত পাতিলেও মোৰ সেয়া নিজৰ ঘৰ এয়াও নিজৰ ঘৰ তেতিয়াহ'লে প্ৰব্লেম ক'ত আছে তাৰপিছতে কৈছে একেজনী ছোৱালী বোলে কিনা কাপোৰ পিন্ধাইছে বোলে এনেকুৱা কিনা মানে কি আৰু এয়া চাগে কিবা কিনা কাপোৰেই হওক কিবাই হওক মই ব'ব নাজানো কিনাই পিন্ধাম ন কিন্তু 4 দিনত বোৱা কাপোৰ এযোৰ পিন্ধালোঁ বোৱা মানে এয়া আৰু সূতা কাপোৰ বোৱানো ক'ত মোৰ কিন্তু বোৱা কাপোৰ পিন্ধাব বিৰাট মন আছিলে দেই কিন্তু নহ'লগৈ আৰু তাৰপাছতে 4 দিনত সেইযোৰ কাপোৰ পিন্ধাই লৈ পেলাই চিন্তাত পৰিলোঁ নহয় এতিয়া 7 দিনত কি পিন্ধাম ভাগ্যে মানে ছাৰপ্ৰাইজ দিলে মোৰ বাৰ 7 দিনৰ আগদিনাখন 10টা বজাত আহিছে তেতিয়ালৈকে মই ভাবিব পৰা নাই মই কি কাপোৰ পিন্ধাম এযোৰ আছিলে সেইযোৰকে ভাবিলোঁ আৰু এইযোৰে আৰু কাম চলাব লাগিব আৰু কাৰণ ইমান ইয়াত মই কেনেকৈ অৰ্ডাৰ কৰি কি কৰিম এনেকৈ সেইকাৰণে সিহঁতেও মোক একো গুৰুত্ব দিয়া নাই মাহঁতে বাহঁতে হা সিহঁতে জানে মানে আহিব যে তাই মোকহে ছাৰপ্ৰাইজ দিছে সিহঁতেতো জানে মই কথাটো ক'লে কাপোৰৰ কি কথা কওঁ মই এনেও অলপ মানে কি এইটো উহা বুটোৱাৰ নিচিনা কি মানে ইমান মানে সেয়া নালাগে চিৰিয়াছ হৈ নাযাওঁ পটককৈ বেছি নালাগা কথাত বেছি চিৰিয়াছ হওঁ লগা কথাত নহওঁ সেনেকুৱা টাইপৰ সিহঁতে এইটো একো নকয় বোলো কিবা হ'ল এতিয়া কিবা পিন্ধাম যে হ'ব দে কিবা এযোৰ পিন্ধাই দিম সেনেকৈ ভাবি আছিলোঁ সেই 10টা বজাত আহিল তাই পাটৰ ছেট লৈ আহিছে দেই শুৱালকুছিৰ পাটৰ সেয়া মই সেইযোৰ পাটৰে কাপোৰ হয় কৰিলোঁ তাৰপাছতে ক'লে ছোৱালীজনীক বোলে এনেহে বোলে সেয়া কি বুলি কয় বেছি বোলে কি কিবা ৱৰ্ড কৈছিলে গহনা গাঁঠৰি গহনা পিন্ধিছে আৰু গহনা কিনাই পিন্ধক তাতে কি হ'ল কিবা ডাঙৰ কথা জানো কিনা গহনা পিন্ধাটো কিনা গহনা পিন্ধা ডাঙৰ কথা নহয়তো এই যে বস্তুখিনিৰ কাৰণে মই ক্ষমা খুজিছোঁ আগত কাৰণ মই কেতিয়াও শ্ব' অফ কেতিয়াও নকৰোঁ যি আছে মোৰে আছে ন এইটো এটা ডায়মণ্ডৰ হয় তাৰপাছত জাষ্ট মই দেখাই দিছোঁ এনেই মানে ওপৰৰ পৰা দেখাইছোঁ এয়া অকল তুলনি বিয়াৰ তাই এইটো ইয়াৰ লগত আঙুঠি এটাও আছে
বিয়া দিনাখন পিন্ধাই দিলোঁ সেই ক'ৰবাত চুকত পেলাইছে দলি মাৰি 2টা আঙুঠি পিন্ধাইছোঁ খুলি খালি চব পেলাইছে তাই হাতত চাওঁ যে নাই বোলো ক'ত গ'ল আঙুঠি ক'ৰবাত গ'ল চাই সেয়া এই যে সেয়া তলত পাটিৰ তলত পাইছোঁ এনেকুৱা বস্তু সেইটো এটা এইটো এটা ছেট এইটো কাণৰ আঙুঠি ডিঙি এইবিলাক তাৰপিছত গিফ্টটো দিছে আমি এটা গ'ল্ডৰ দিছোঁ এয়া লকেট আৰু এয়া লকেট আৰু কাণৰ এয়া কাণৰ আমি এটা গ'ল্ডৰ ছেট দিছোঁ এইটো নেদেখালোঁ আৰু অকণমান নিপিন্ধিলে এইটো সেনেকুৱা মোৰ ছোৱালীৰ চখ নাই একচুৱেলি কি জানে এই মই দেখুৱাইছোঁ এইটো কাৰণে তাইক দিছোঁ তাই আছে তাইক দিছোঁ ক'ব নালাগে মানুহক আৰু কিনা পিন্ধালে কি তাই চিনি নাপায় জানো তাই মাইচা নহ'ব এটা কথা আমাক দেউতাই সৰুতে শিকাইছিলে যে সোণ পিন্ধাতকৈ সোণৰ নিচিনা বন তেতিয়া সোণ নিজে পিন্ধিব পাৰিবি সেই কথাটোৱে মই ছোৱালীকো শিকাইছোঁ আৰু ৰূপেই পিন্ধালোঁ সোণেই পিন্ধালোঁ তামেই পিন্ধালোঁ পিতলেই পিন্ধালোঁ তাতে কি হ'ল এই যে সোণ চোনবিলাক ইমান দাম কিয় কিনিব লাগে কিনি পেলাই পিন্ধিলেও হাহাকাৰ এইখিনিতো কোনে পিন্ধিব এইখিনিতো লকাৰত থাকিব কিন্তু পঢ়াটোত ইনভেষ্ট কৰিব লাগে মোৰ মতে পঢ়া শুনাত ইনভেষ্ট কৰিলে সেইটো লাইফ বনিব আৰু যি টি কথা কোৱাৰ আগত ভাবিব মানুহৰ পৰিস্থিতি ভাবিব আৰু আকৌ এবাৰ কৈছোঁ এয়া যে দেখাইছোঁ একদম মোক ভুল নুবুজিব বেয়া নাপাব কাৰণ মোৰ এইবিলাক দেখুওৱা একেবাৰে মন নাই মই কি আছে মোৰহে আছে না আপোনালোকক দিম নিদিওঁ না আপোনালোকৰ বস্তুবিলাক মোক দিব কোনো নিদিয়ে কাৰো কোনো এয়া নাই মই যি থাকে সেইখিনিতে মই বহুত সুখী একদম সৰুৰ পৰাই মই সেইটো মানে ভাবি লৈছোঁ যি আছে তাতে সুখী কিছুমান মানুহ আছে আমুকত ইমান ডাঙৰ ঘৰ লৈছে আমুকত এইটো ইমান এয়া লৈছে ইমান দামী ফাৰ্নিচাৰ সেইবিলাক মোৰ একো নাই মোৰ এয়া আছে নহয় এই চোফাটো আছে নহয় সুখী মই বহুত সুখী ঠিক সেনেকুৱা টাইপৰ মানুহ মই এইখিনিয়ে কথা অসমত কেতিয়া যাওঁ তেতিয়া কিবা এটা কৰিম আৰু এতিয়া মানে একো নাভাবোঁ আৰু ভাবিলেচোন কিবা কিবি ওলট পালটখন হৈ যায় হয়নে আৰু সেইটো কৈছোঁ সুখৰ কথাখিনিও ডিছকাছ কৰোঁ দুখৰ কথাও ডিছকাছ কৰোঁ আৰু কাৰ লগত কৰিম মানুহজনক ক'লোঁ মই এনেকৈ ইমান বেয়াকৈ ক'ব পাৰে কৈছে বুজি নাপায় নেকি এই কৈছে বুজি পায় কিছুমানে বুজি নাপায় বেয়া লাগে কেতিয়াবা ঠিক আছে এতিয়া কেতিয়া ভিডিঅ'টো আপলোড হয় নাজানো কিন্তু এইটো মই বিয়াৰ পিছতে বনাইছোঁ বাৰু কৈ থৈ দিছোঁ তেতিয়া কেতিয়ালৈকে হ'ব কিমান দিনৰ পিছত দিওঁ গম নাপাওঁ